1947 চনৰ 15 আগষ্টত দিনটো আছিল ব্ৰিটিছ শাসনৰ অন্তিমটো দিন। সেই দিনটোতে ভাৰতে লাভ কৰিছিল স্বাধীনতা। স্বাধীন ভাৰতৰ গৌৰৱ চিহ্ন হিচাপে ব্ৰিটিছৰ শোষণমুক্ত ভাৰতবৰ্ষৰ আকাশত প্ৰথমবাৰৰ বাবে 1947 চনৰ 15 আগষ্টত জাতীয় পতাকাখন উত্তোলন কৰা হৈছিল। ভাৰতীয় পতাকাখন ভাৰত অধিৰাজ্যৰ চৰকাৰী পতাকা হিচাপে গৃহীত হৈছিল 1947 চনৰ 22 জুলাইত ভাৰতীয় গণ পৰিষদৰ অধিৱেশনত। 24ডাল দণ্ডযুক্ত নীলা অশোক চক্ৰ সজ্জিত তিৰংগা পতাকাখনৰ গেৰুৱা ৰঙে দৰ্শায় শক্তি আৰু সাহসৰ প্ৰতীকক, শুকুলা ধৰ্মৰ প্ৰতীক, সেউজীয়া বিকাশ আৰু উৰ্বৰতাক দৰ্শোৱা এই পতাকাখনৰ আকাৰ 2:3। স্বতন্ত্ৰতাৰে উৰা এই ৰাষ্ট্ৰীয় ধ্বজখনৰ সন্মানাৰ্থে মুক্তি যুঁজাৰুসকলে প্ৰাণৰ বলিদান দিয়া এই তিৰংগাখনৰ আৰ্হি ছবাৰ সংশোধন কৰা হৈছিল। বৰ্তমান জাতীয় পতাকাখনৰ ৰূপকাৰ পিংগালী ভেংকায়া। এই পতাকাখন প্ৰস্তুত কৰা হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ স্বৰাজ পতাকাৰ আৰ্হিত। স্বাধীনতাৰ আগৰে পৰাই ভাৰতীয় পতাকাৰ ইতিহাস আৰম্ভ হৈছিল। প্ৰথমখন পতাকাৰ আৰ্হি প্ৰস্তুত কৰিছিল 1904 চনত স্বামী বিবেকানন্দৰ আইৰিছ শিষ্য চিষ্টাৰ নিবেদিতাই, য'ত ৰঙা হালধীয়া ৰং ব্যৱহাৰ কৰা হৈছে আৰু মাজত বজ্ৰদেৱতাৰ অস্ত্ৰ আৰু বেংগলী ভাষাত বন্দে মাতৰম লিখা আছিল। শচীন্দ্ৰ প্ৰসাদ বোস আৰু হেমচন্দ্ৰ কানুংগৰ দ্বাৰা প্ৰস্তুত কৰা দ্বিতীয়খন পতাকা উত্তোলন কৰা হৈছিল 1906 চনৰ 7 আগষ্টত কলিকতাৰ পাৰ্চি বাগানৰ স্কোৱাৰত। সেউজীয়া, হালধীয়া আৰু ৰঙা ৰং ব্যৱহাৰ কৰা এই আয়ত আকৃতিৰ পতাকাখনক কলিকতা পতাকা বা পদ্ম পতাকা নামেৰেও জনাজাত। তৃতীয়খন পতাকা কামা ফ্লেগ বা বাৰ্লিন কমিটি ফ্লেগ বুলি জনাজাত, যাৰ আৰ্হি প্ৰস্তুত কৰিছিল মেডাম ভিকাজী কামা সাভাৰকাৰ আৰু শ্যামজী কৃষ্ণ বৰ্মাই। এই পতাকাখন উত্তোলন কৰিছিল মেডাম ভিকাজী কামাই 1907 চনৰ 22 আগষ্টত আন্তঃৰাষ্ট্ৰীয় সমাজবাদী কংগ্ৰেছৰ ষ্টুটগাৰ্টত। স্বাধীনতা সংগ্ৰামে গতি লাভ কৰাৰ সময়ত চতুৰ্থ পতাকাখনৰ আৰ্হি প্ৰস্তুত কৰিছিল ডক্টৰ এনি বেচাণ্ট আৰু লোকমান্য বাল গংগাধৰ তিলকে, যাক কোৱা হৈছিল সপ্তৰ্ষি পতাকা। এই সপ্তৰ্ষি পতাকাখন উত্তোলন কৰা হৈছিল 1917 চনৰ হোম ৰুল আন্দোলনৰ সময়ত। 1921 চনত মহাত্মা গান্ধীৰ পৰামৰ্শ অনুসৰি আন এখন পতাকা প্ৰস্তুত কৰা হৈছিল, য'ত যঁতৰৰ প্ৰতিচ্ছবিসহ বগা, ৰঙা আৰু সেউজীয়া ৰং সন্নিৱিষ্ট কৰা হৈছিল, যাৰ আৰ্হি প্ৰস্তুত কৰিছিল পিংগালী ভেংকায়াই। প্ৰথম অৱস্থাত নিৰ্মিত যঁতৰৰ প্ৰতিচ্ছবিসহ ৰঙা আৰু সেউজীয়া ৰঙৰ এই পতাকাখন 1921 চনত বিজয়বাড়াত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ অধিৱেশনত এজন যুৱকে মহাত্মা গান্ধীক উপহাৰ দিছিল। মহাত্মা গান্ধীৰ পৰামৰ্শ অনুসৰি পিংগালী ভেংকায়াই ৰঙা আৰু সেউজীয়া ৰঙৰ এই পতাকাখনৰ লগত সন্নিৱিষ্ট কৰিছিল বগা ৰংটো, যিটো উত্তোলন কৰা হৈছিল 1921 চনত বিজয়বাড়াত জাতীয় কংগ্ৰেছৰ সন্মিলনত। কংগ্ৰেছ মহাসভাই পতাকাখন গ্ৰহণ কৰা নাছিল যদিও ভাৰতৰ জাতীয় ঐক্যৰ পতাকা হিচাপে ব্যৱহাৰ কৰা হৈছিল। এই পতাকাখনে ভেটি স্থাপন কৰে বৰ্তমানৰ জাতীয় পতাকাৰ। সকলো জাতি ধৰ্মৰ লোকক প্ৰতিনিধিত্ব কৰিব পৰাকৈ 1931 চনত পিংগালী ভেংকায়াই আন এখন পতাকা প্ৰস্তুত কৰিছিল, য'ত যঁতৰৰ প্ৰতিচ্ছবিসহ গেৰুৱা, বগা আৰু সেউজীয়া ৰং ব্যৱহাৰ কৰা হৈছিল। এই পতাকাখন আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিছিল 1931 চনত কংগ্ৰেছ সভাৰ দলটোৱে, যিটো প্ৰথমবাৰৰ বাবে উত্তোলন কৰা হৈছিল 1931 চনৰ 10 অক্টোবৰত। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এই পতাকাখনক কোৱা হৈছিল স্বৰাজ পতাকা। পৰৱৰ্তী সময়ত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ সভাপতিত্বত 1947 চনৰ 22 জুলাইত পিংগালী ভেংকায়াৰ স্বৰাজ পতাকাখন সংবিধান সভাত স্বাধীন ভাৰতত জাতীয় পতাকাৰ স্বীকৃতি লাভ কৰে।
যঁতৰৰ সলনি সম্ৰাট অশোকৰ ধৰ্মচক্ৰটো সংযোগ কৰা হয় পতাকাখনত। এনেদৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ দলৰ পতাকাখন স্বাধীন ভাৰতৰ পতাকা হৈ পৰে। পতাকাখনে বহন কৰি জাতিৰ স্বাধীনতা, স্বাভিমান আৰু আত্মমৰ্যাদাবোধৰ প্ৰতীক।